দি কিনে কৈ থাকিব লাগে কথাটো তো যেন আপুনিতো মাছ মাংস নাললে বুলি কৈছে লাগব ন আজি আকৌ ভোজ নহয় ভেজালৰ পৰা পইচা লেখা পঢ়া সেইগিলা গতে থৈ দিছোঁ গৰম লাগছে আৰু যেতিয়া আপোনাৰ মানে কেমেৰা কাট বুলি নকম আমাৰ কথা হৈ গৈছে ধৰক আমি তথাপি কেমেৰা কাট বুলি কোৱাই নাই সি যেন হৈ গেল নে এনেকৈ নসুধব যিটো কাম কৰি আছে সেইটো কৰিব এতিয়া শূন্যটো দিছে তামোল শুনবা ধৰিব আমি যদি কাট বুলি কোৱা নাই তাৰমানে গধূলি হৈ নাযাব সেই মানিকবোৰ ইটোৱে হৈ থাকিব বুজি পাইছে নে নাই মানে কথা শেষ নহ'লেও এক্টিং চলিয়ে আছে কথাহে হৈ গ'ল হয়তো কিন্তু আমি কাট বুলি কোৱা নাই তো এক্টিং কৰিয়ে থাকিব লাগিব সেইখিনি সময়ত সেই মানুহটোৱে যি কৰিলে হয় এতিয়া শূন্য লাগিছে শুনিয়ে থাকিলে হয় হয়তো বুজি পাইছে নে কি কৈছোঁ আপুনি একটু কওক হেৰি নহয় ইমান হেৰি নাই ইমান হেৰি চলি আছে এখন দিলে আৰু ভাল লাগিব হেৰি চেৰি নহয় জানিব লাগিব সেইটো দিয়াটো হয় দিয়ক সেই আৰু তই নিজে গম পাবি না আপুনি মাছৰ হেৰি বিজি থাকিব কাৰ মুখত মোবাইলৰ পৰা যেতিয়া মই উলিয়াই উলিয়াইছোঁ এটা সোমাই থৈ দিম আৰু অলপ ভালকৈ দেচোন এতিয়া সোমাই থৈ দিম এই ইমান কথা এটা কওঁ তৎক্ষণাত ইমান লাহে ডাইৰেক্ট ঘৰত খোৱা দৰে দিয়ে মাৰে তাই দেও লগা মানে আকালে থাকে মাছ কেইটামান আকালে লগে ভাগে খাৱাই ভাল দিয়ে মাৰে এনেকৈ আকলাই থাকে দেও লগাই দিব ভাগিলি যে খাই ভাল দিয়ে দিয়ে মাৰে এনে আকলা থাকে দেও লগা জীৱ ভাগে পেটা খাৱাই ভাল দেও মাৰে আকলা থকা জীৱ সকলো লগে ভাগে খাৱাই ভাল দেও মাৰে আকলা থকা জীৱ দেও লগা জীৱ সকলো দেও মাৰে আকলাই থকা জীৱ এগুলা মাছ সকলো ভাগে যোগে খাৱাই ভাল মোৰ পিনে চালা দিতে ভুলিছে প্ৰথম ভুলটো দেও মাৰে আকলাই থকা জীৱ ভাগে খাৱাই 5 বাৰমান শূন্য মাৰিয়ে ক'ব ষ্টাৰ্ট মই ফালে নাচাব কাপটো ভাল লাগছে আৰু শূন্য মাৰো ষ্টাৰ্ট বুলি কৈছোঁ 5 মান শূন্য মাৰো তাৰপিছত কম কাপযোৰ ভাল লাগছে কাটা পৰা লাগছে এই বাটে দিয়া বেপাৰী কমতে পাই নহয় তাৰপৰাই ৰাখিলোঁ আমাৰো ৰাখবা হচ্ছিল নাই বেপাৰীটো মাতিছিলোঁ বেপাৰী কাপড়ে এই কোনবা লংকা পালা বেপাৰী তাৰমানে মানে এই বুঢ়াটো কাপিলে যোৰ ৰাখবেই নিদিলে এই 2 মাইলমান অন্তৰতে বেপাৰীটো আছে তাৰপৰা আকৌ ফিৰি আছে আহি পেলাই ৰাখিলোঁ যাওঁতে কপালতো ৰাখছি সিহঁতকো কামৰাচোন মোৰ বুলিকে চালা হৈ আছিল ভাল লগা হৈ আছিল কথাখিনি তাৰপিছত বুঢ়া সেই চুকুজি খাওঁতে মনত নপৰে পইচাৰ কথা কপালতো ৰাখছি সুধিম ৰচোন এই তপনতে হাতে বুঢ়া সেই চুপিনি খাওঁতে বুঢ়াৰ মনত নপৰে তাত সেইটো পিনি কবাই নৰে তাৰপিছত মই বোলো ৰাখোঁ একযোৰা এই ভুল হ'ল নহয় সেই এনেকৈ ল'ব পাৰিম নে নহ'ব কি বস্তু ই কাট বুলি ক'লেহে ভুল হৈছে বাকী ঠিকে আছে ভুল হৈছে মই যদি কাট বুলি কোৱা নাই ঠিকে যাই থাকিব সেই বস্তু কি জানে এডাল দি কৰিব লাগিলে বম কৰি দেখোন আঞ্জাত দিবে ভাল অলপ চাই কিনে ক'ব আপুনি বেছি গুৰুত্ব নিদিব কথাটোত আপোনাৰ হেৰি আছে হৈছে অলপমান জালহে বাদ বেয়া লাগছিল জাল পাতাৰ মাথাটো আহি আছে জালহে বাদ বেয়া লাগছিল অলপ সময় ৰখি পথাৰ দি চাইছে কৰিব লাগিব আৰু ধান পথাৰ হেৰি পিনে নাচাব দুটাৰ পিনে চাব নালাগে পথাৰৰ পিনে চালি আৰু অলপ কথা ৰখি উল্টি আছে
মাজত কি আছিল জাল এপাত বেয়া লাগিছিল তাৰে পিছতে মাছ হ'ব নে বাপা এনেকৈ ক'ব লাগিব ইনো ক'ব লাগিব মাজতে কিবা এটা আছিল হা কিবা এটা আছিল বা মাপাত এখন দিলে ভাল লাগে মা বাত হৈছি ন আঞ্জা দিবা ভাল হৈছি অলপ অলপ তাৰপিছতে মোৰ জাল এপাত বেয়া লাগলি মোক মাতা অলপ দীঘল উশাহ লৈ কিনে জাল এপাত বেয়া লাগিছে মই ষ্টাৰ্ট বুলি ক'ম তাৰে 10 ছেকেণ্ডমান পিছতে উঠাব এই ভবা মই চাই আছোঁ আৰু এনেকৈ আৰু দেখিছোঁ এনেকৈ মাছ মাৰিবলৈ যাব নেকি যাই যদি যাই দিয়া 1.5 সপ্তাহ নোহোৱা হৈ আছে মই কাম ৰাতি ভাত খাইছোঁ নতুন আমাৰ ঘৰ পাই দিয়া খোৱা পাই নাই ৰাতি আমাৰ ঘৰখনত একো এটাই নাই ইমান সেই নহয় এনেকৈ মোৰ ফালে নাচাব কেমেৰা পিনে চাই থাকো মই কাট নকৰাক লাগি হাঁহি থাকো জোৰত আমাক নোসোধাকে মাছ মাৰিব ঢাকা মাছ মাৰিলে মাৰি পেলাই সিহঁতৰ পুতাকে পঢ়ে নহয় এতিয়া নালগে নালগে নেকি ধন থকা হাঁহ পালা হয়নে ধন থকা হ'লে হাঁহ পালা হয়নে দম চাওঁ খানটো সিহঁতৰ দম চাওঁ মোৰে মাছ মাৰে আকৌ মোক দম দে গাওঁ আমাৰ ওপৰতে বাহাদুৰি আমাৰ এটা বাহাদুৰি সেনেকৈ আকৌ বনাই থাকবো চিলিণ্ডাৰ টপ কৰি দি মাৰি পেলাই সিহঁতে খালা সেইখিনি সিহঁতে খালা সিহঁতে খালা খাই পেলাই এতিয়া আৰু মোৰ ওপৰতে বাহাদুৰি ধনে মাছ খাই ইমান ভাল পায় মাগুৰ মাছ খাই অঁ হেৰি কৰিলে হয় দি ধৰি সিহঁতে মাৰি নিলে সৰু সৰুকে কওঁ এইখিনিয়ে ক'ব ধন থকা হ'লে হাঁহ পালা হয়নে সিহঁতে ধন থকা হ'লে হাঁহ পালা হয়নে আকৌ সিহঁতৰে বাহাদুৰি এই কোনা দাবা গৈছে সেই কথা পাতি আছে বস্তুটো আপোনাৰ এনেকৈ হেৰি আগবাৰ দিব লাৰি দিব আৰু আগতে বেছি লাৰিব লাগে কিন্তু আটা আটা এনেকৈ ঘৰতে আঞ্জা মাৰিলে আৰু সেনেকৈ নাথাকে না আমাৰ যাতে কৰচোন লৈ যাব অলপমান লাৰি দিব কাট খাইছে আনকে হ'লে আমি কেনেকৈ চলি কি হৈছে কে চালা মোৰ পিনে মাজতে কৈ দিছে ও কলিও নাই এই যে রিয়েল লাগা আছে পরে মারিনি খাও নাই 10 সেকেন্ড মান বস্তুখিনি ঠিক থাকে করতে হবো এতিয়া মানে যে তো অলপ কম থাকো তো তাড়াতাড়ি কত চাব লাগে না সাউন্ড এক মিনিট হাত বন্ধ করো রব হাত বন্ধ করো সমত থাকো হাইলো একবার কই দিয়াছু কি সিলি পাইনি চুপ সাইলেন্ট ফুল মন থাকবো স্টার্ট পরে মারিনি খালা আমি হতে জগর লাগিলা এই বল নহলি বাতর তাই আহো মই কবা লাগবো গ্যাস তো কইয়ে মই গ্যাস তো বলো প্রথম পাই প্রথমে করিম এটা সিনতে ক্যামেরা হলাবা নরা জগ গদিলে গুদি আমি বাতর পাই কোন গদুলি চাও আপনার নাম তো কলা চেপা দেব হচ্ছে দিবি আর যে না নাযাও দি মই বুঢ়া একলাই আছে ঘৰত মাজা দি ন নাযাও দি মই বুঢ়া একলাই আছে ঘৰত আকৌ আহিল নেকি সিজানে নাছিল কিন্তু গাখীৰৰ হেৰি অলপ অলপ বতাই যি আহিব তাৰে পিছত কিবা আছে নেকি আৰু নাই ডাইলগ চাইলগ তো একো নাই জাষ্ট আমি খাই থাকিলি তেওঁকতো আমি হাতে তুলে যাবে রাস্তার না হা কি ই সেইটো অমৃত নহয় একেবাৰে তেৰি পাৰি যায় ই একেবাৰে সেইটো অমৃত নহয় মাছৰ কেইটামান ধৰাই দিবি হনে কাজ মাছৰ কথা এই তেৰি দে সঞ্জন সঞ্জন তাতে দিলি তাতে দিলি লাগে না পাওনা সঞ্জন কুছ বলো হয় আমি আজি উপস্থিত আছোঁ এটা চিনেমা হলত শ্বুটিং হাউচত আছোঁ য'ত আমাৰ এখন ফিল্মৰ শ্বুটিং চলি আছে আমি আমাৰ কিছুমান ব্যক্তি আছে কিছুমান ভিতৰৰ কথা জানিম হয় আপুনি আহক কেমেৰামেন প্ৰফেচৰ সৈতে হয় আপোনাৰ নামটো ক'ব আৰু আপুনি কি কাম কৰি আহিব নমস্কাৰ মোৰ নাম শ্ৰী সঞ্জন ডেকা
মই ইয়াতে পানী যোগান কেতিয়াবা আৰু চাদা তাদা লাগিলে চাদা তাদা যোগান ধৰোঁ কোনোবাই চাউল যোগান নিদিওঁ আৰু নিমকিটো মোৰ কাষৰ কোনে আনি দিয়ে হয় হয় আপোনাক দৰমহা কিমানমান দিয়ে দৰমহা মোক আহাৰ নিমকি 5 টকা কমিশ্যন পাওঁ আৰু মই পানী আনিম বুলি 25 টকা 25 টকা বহুত কম হয় আপোনালোকে দেখা পাইছে আমাৰ ভাৰতত নিবনুৱা সমস্যা এইবাবে আমাৰ বৃদ্ধি কৰিব ধৰিছে খুৰী যি কৰি আছে অলপ বন্ধ কৰক আইতে বহুত কথা পাতি আছে ইহে জানবো ইহে ক'ব আহিছিলে নাই অ'কে কম হিয়ৰ দৰ্জা খুলি যাব মাইনা ষ্টাফ তাৰ ক'ব কিবা বেছি টকৰ প্ৰাইচত কেনে বহি থাকে চাউন এই মানুহটো বিমানৰ আহিছে নেকি মুম্বাই চাওঁ এইটো মিউজিক ৰাতি বেকগ্ৰাউণ্ড মিউজিক মাৰিছে বুলি কৈছে হ'লেও মাত শুনা থাকে দিয়ে নহয় যাব নইজ কেঞ্চেলেশ্যন আছে না মই ক'ত দিব পাৰিম হেৰি নইজ কেঞ্চেলেশ্যন অ ডিজিটেলি বেছি মাথা মাৰি থাকে প্ৰ' এডিটৰ বহি আছে আইতা কিবা এটা কৰি আছো ৰকচোন অলপ ৰেকৰ্ডিং অন কথা দিছে ৰাতিৰ আমাৰ শ্বুটিংখিনি আছে আৰু খুৰী আপুনি টিভি আৰু অলপ সময় চাব অলপ বেছি 10 ছেকেণ্ডমান চাব এই বিটিৰ বাপেকে ধানৰ খালত মাছ মাৰছি একা আমি নেকি যাম ধনৰ ধনৰ মাকে কোৱা কথা আমিনো কি জানিম বাবু ইয়াতে বহিলি বেল এই বিটিৰ বাপেকে ধানৰ খালত মাছ মাৰছি একা নাই পঢ়া আনিছে কিতাপ পঢ়া আনিছে এই বিটিৰ বাপেকে ধনৰ খালৰ মাছ মাৰিছে একা ষ্টাৰ্ট এই বিটিৰ বাপেকৰ কথা মোৰ পইচাত আমনি ধৰ্মকে কোৱা কথা আমি মই ষ্টাৰ্ট বুলি ক'ম তাৰ অলপ পিছত ক'ব একদম খং গুৱাহাটীত দেহাবাৰী কাম কৰিছি দিব যোৱা নাই মানে এনেকে আহিছিল কোৱা দিছো নক'ব টাউন বুলি ক'ব দাদা আপুনি গাড়ী চলাইছে যে এতিয়া আমাৰ গাড়ী চেক কৰিব হেই আৰু চাদৰ এই এতিয়া আমাৰ নেক্সট শ্বুট হ'ব এতিয়া চিৰিত বহিয়ে ফুৰি কিবা কৰিব ডাইলগ মই নাজানো কি কি ডাইলগ আছে আপোনাৰ কি অনুভৱ অলপ কপি ৰাখোচোন গাটো মাছ পেল দিছোঁ মাৰিব কিন্তু কি ৰা কওকচোন আপোনাৰ কেনেকুৱা লাগিছে আজিৰ অনুভৱ আপোনাৰ অনুভৱ বুলি ক'ব দিনে দিনে একো বিশেষ নাই বেয়া অনুভৱ নাই নেকি আপোনাৰ আপুনি ইয়াতে কি কৰি আছে আজি আজি আপুনি ফিল্মখনৰ কি দায়িত্বত আছে মই লাইট ধৰা আপুনি কি দায়িত্বত আছে মই চাফা কৰোঁ মাইক ধৰা মাইকটোৰ ইয়াতে যে মাস্ক নাই আমি নিউজ লাইভত দেখোঁ যে ইয়াতে মাস্ক পাই আপোনালোকৰ কিয় নাই আপোনালোকে কি কৰোণাৰ কি ভয় নকৰে নেকি কৰোণাই আপোনালোকে কি একো বুলি নাভাবে কৰোণা কামে আকৌ বুলি ফাইনেলি বৰ কি হেপেন হয় আমি আজি আমাৰ এই মাগুৰ শ্বৰ্ট ফিল্মখনৰ অন্তিম পৰ্যায়লৈ আহি পাৰিছোঁ আমাৰ হাতত মাত্ৰ আৰু এটা চিন শ্বুট কৰিবলৈ আছে আহক আমি ইয়াৰ কাৰ্যকৰ্তাসকলৰ মনৰ কিছুমান অনুভৱ জানো হয় আপুনি আৰু নামটো ক'ব আপুনি ইয়াত কি কাম কৰিছে সেইটো ক'ব মোৰ নাম ৰাহুল মই চাউণ্ডৰ কাম কৰি আছোঁ লোকেশ্যন চাউণ্ড ভালে লাগিছে কাম কৰি দীপজ্যোতি ডেকা ডাইৰেক্ট কৰিছে আমাৰ গাঁৱৰে মানুহখিনি কিছু মানুহ এক্টিং কৰিছে ভালে লাগিছে আহক আমি আন এজন ব্যক্তিৰ ওচৰলৈ যাওঁ আহক
আপুনি কওক আমাৰ চিনেমাখনত এক্টিং কৰিছে নেকি মই বাৰু গম নাপাওঁ কিন্তু কেনেকুৱা লাগিলে চিনেমাৰ শ্বুটিংবিলাক চাই ভালে লাগিছে আৰু ভৱিষ্যতে কৰিব বুলি আশা কৰেনে আপুনি মাগুৰ মাছ বনাই কেনেকুৱা লাগিছে মাগুৰ মাছ মানে কেনেকুৱা লাগিল ভালে লাগছে হয় আইতা আপুনি কওক আপোনাৰ কেনেকুৱা লাগিল ভালে লাগছে ধন হয় আপুনি আগতে এক্টিং কৰি পাইছেনে ইয়াতে ফাৰ্ষ্ট নাই এই ভাত কেনেকুৱা লাগিছে এক্টিং কৰি ভালে লাগিছে বাকী আমাৰ ডাইৰেক্টৰ ভাল মানে একদম ভাল নে বহুত ভাল আমাৰ বহুত বেছি ভাল মানুহকেইজনক কেনেকুৱা লাগিলে বৰ ভাল লাগছে হয় আপোনাৰ নামটো ক'ব আৰু আপুনি কি কি কৰিলে সেইখিনি ক'ব নাম ক'ব লাগে নেকি মই ক'ব লাগিব মোৰ নাম প্ৰকাশ কি কৰিলোঁ মানে কি আৰু যিখিনি কাম সঞ্জনে কৰা নাই সেইখিনি মই কৰিলোঁ যিখিনি মই কৰা নাই সেইখিনি সেই কাম আৰু সেই কাম বাকী ভালে লাগিল দীপজ্যোতিৰ লগত এই চাগে 4 নম্বৰ ফিল্ম 4 নম্বৰ শ্বৰ্ট ফিল্ম বঢ়িয়া লাগিছে এইফালে আহক মাগুৰ মাছ বিয়াৰেদি বনাইছে আপোনাৰ কেনেকুৱা লাগিছে শ্বুটিং চাই ভাল লাগছে বহুত ভাল লাগছে হয় মোৰ আমি ঘৰতে বনাইছে ভৱিষ্যতে আমি আৰু আকৌ আহিম এনেকুৱা বনাবলৈ হয়তো নেক্সট টাইম ফুল মাছ হ'ব যাবৰে পৰতে যাবি কিনো মতে সংসাৰৰে মায়া এৰি মোৰ গুৰু সংসাৰৰে ডাইৰেক্টৰ বাবু অলপ ক'বচোন যাবৰে পৰতে যাবি কিনো মতে সংসাৰৰে মায়া এৰি মোৰ গুৰু সংসাৰৰে মায়া এৰি বাস হৈ গৈছে